আজি আমাৰ ছয়গাঁও সমষ্টিৰ শিল্পী সমাজৰ ৰূপালী জয়ন্তী তাত আমি আহিছোঁ। আমি যিখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম, দেখুৱাবলৈ যত্ন কৰিম। এয়া এতিয়া আমাৰ শোভাযাত্ৰা আছিলে, শোভাযাত্ৰা কৰি আহিলে মই দেখুৱাই আছোঁ আপোনালোকক। গৌৰৱ হয়, অহংকাৰ হয়। বোধহয় অসমত কোনো ঠাইতে এনেকুৱা ধৰণৰ ঘৰে ঘৰে নাটক গান কৰিব পৰা বা কৰিবলৈ আগ্ৰহ থকা ল'ৰা ছোৱালী চাগে অসমৰ কোনো এখন ঠাইতে নাই। তৃতীয়তে আমি বিচাৰোঁ যে এই সমাৰোহ সফল হোক,
আৰু এই মানুহ লগ হোৱাৰ কাৰণে মানুহে লগ হৈ মুখামুখি হৈ কথা পতাৰ এই যি পৰম্পৰা, এই যি পৰিৱেশ, এয়া সদায় জীয়াই থাকক আৰু ছয়গাঁৱৰ এই অনুষ্ঠানটো সমগ্ৰ অসমৰ আদৰ্শ হওক, তাকে কামনা কৰি মই এই অনুষ্ঠানৰ শুভাৰম্ভ ঘটা বুলি ঘোষণা কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৰে সহযোগিতাত এই অনুষ্ঠান সুকলমে সম্পন্ন হ'ব। ধন্যবাদ। স্কুল সপ্তাহত নাটকৰ কম্পিটিশ্যন, নাটকৰ প্ৰতিযোগিতাত 30খন পৰ্যন্ত 30-32খন পৰ্যন্ত নাটক হৈছিলে। গতিকে প্ৰবল এটা সাংস্কৃতিক পৰিৱেশ আছিলে গোটেই গাঁওখনত আৰু গোটেই স্কুলখনত। গতিকে ক'বলৈ গ'লে সেই গোটেই পৰিৱেশটো প্ৰথম গুৰু। লগতে মই ক'ব লাগিব সদায় যে খনীন্দ্ৰ মোহন দাস তেওঁ মোক ঘৰুৱা শিক্ষক আছিলে।